অসমবাসী ৰাইজ জয়তে আমি আপোনালোকলৈ এই ৰঙালী বিহুৰ শুভেচ্ছা ও মৰম ও আশীৰ্বাদ যাচিছোঁ। কথা হ'ল আজি আমি ১ নং শিঙীয়া গাঁৱৰ কাকতি পৰিয়ালৰ আমি সমূহ সদস্যই এফাকি হুঁচৰি আমি অসমবাসীক দেখুৱাম বুলি আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। সেয়েহে আমি হুঁচৰি আৰম্ভ কৰিম। হুঁচৰি আৰম্ভ শেষ হোৱাৰ পিছতে অকণমান সময় বিহু মাৰিম। গতিকে যিসকল দৰ্শকে আজি আমাৰ এই কাকতি পৰিয়ালৰ হুঁচৰি উপভোগ কৰিম বুলি মনতে ভাবিছে, তেখেতসকলে আমাক যাতে এই হুঁচৰি বা বিহু শেষ হোৱাৰ পিছত এটা কমেণ্ট কৰে। আমি কাকতি পৰিয়ালৰ সমূহ সদস্যই এয়া হুঁচৰি আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ ছজন ককাই ভাই, এই ছজন ককাই ভাই আমাৰ জ্যেষ্ঠ মাননীয় শ্ৰীযুত লক্ষণ কাকতিদেৱে নাম ধৰিব। মোৰ নাম শ্ৰী হৰেণ কাকতি। মোৰ হাতত ঢোলটো থাকিব। মোৰ পিছৰ ভাইটি জয়ৰাম কাকতি, তেওঁ তাল বা কিবা এটা লৈ থাকিব। তাৰপিছত আছে আমাৰ তুলসী কাকতি, তেওঁ বোধহয় নাচোন বাগোন কৰি তেওঁ কিবা এটা ল'ব। তাৰপিছত আছে আমাৰ গংগাৰাম কাকতি, তেওঁ বোধহয় কিবা এটা হাতত আছে। আৰু আমাৰ কনিষ্ঠ ভাতৃ শ্ৰীমান ধনীৰাম কাকতি হাততো এটা ঢোল থাকিব। গতিকে মই সকলোকে অসমবাসীৰ বাবে আমাৰ নিয়ম শৃংখলা ৰক্ষা কৰি আমাৰ এই হুঁচৰি আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। ভুল ভ্ৰান্তি হ'লে আমি আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ। কৃষ্ণ। এয়া Hey!
Fantastic.